আজি আমি আলোচনা কৰিম অসমৰ ৰাষ্ট্ৰীয় উদ্যান। অসমৰ টোটাল 7টা ৰাষ্ট্ৰীয় উদ্যান আছে। তাৰে আজি আমি আলোচনা কৰিম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। 1905 চনৰ 1 জুনত কাজিৰঙাক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আবণ্টন কৰা হয়। 1908 চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয় আৰু 1916 চনত ইয়াক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। 1968 চনত অসম চৰকাৰে প্ৰণয়ন কৰে অসম ৰাষ্ট্ৰীয় উদ্যান আইন আৰু এই আইনৰ জৰিয়তে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয়। 1974 চনৰ 1 জানুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰে 430 বৰ্গ কিলোমিটাৰ মাটিকালিৰে আগুৰা কাজিৰঙাক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়ে। 1985 চনত কাজিৰঙা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। 2007 চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 858.98 বৰ্গ কিলোমিটাৰ। নেক্সট আমি আলোচনা কৰিম মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 850 বৰ্গ কিলোমিটাৰ। 1928 চনত ইয়াক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় আৰু 1973 চনত লুপ্তপ্ৰায় ঢেকীয়াপতীয়া বাঘ সংৰক্ষণৰ বাবে ইয়াক বেঘ প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হয়। 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যানক 1985 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। এই ৰাষ্ট্ৰীয় উদ্যানৰ বহুতো আপুৰুগীয়া তথা লুপ্তপ্ৰায় বন্যপ্ৰাণী নলগাহৰি, সোণালী বান্দৰ আদিৰ বাসস্থান হিচাপে খ্যাত। বনৰীয়া ম'হৰ অন্যতম প্ৰধান আশ্ৰয় হিচাপে মানাহ ৰাষ্ট্ৰীয় উদ্যান খ্যাতি আছে। ইয়াৰ পিছত আমি আলোচনা কৰিম ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ইয়াৰ মাটিকালি 340 বৰ্গ কিলোমিটাৰ। 1986 চনত ডিব্ৰু আৰু চৈখোৱা সংৰক্ষিত বনাঞ্চলক অসম চৰকাৰে অভয়াৰণ্য হিচাপে ঘোষণা কৰে। 1999 চনৰ 9 মাৰ্চ তাৰিখে কেন্দ্ৰীয় চৰকাৰে এই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। ডিব্ৰু-চৈখোৱা বিশ্বৰ একমাত্ৰ বনাঞ্চল য'ত বনৰীয়া ঘোঁৰা পোৱা যায়। এই বনাঞ্চলত বৰ্তমান 238টা বনৰীয়া ঘোঁৰা আছে। এই ৰাষ্ট্ৰীয় উদ্যানক দুষ্প্ৰাপ্য দেওহাঁহৰ বাসস্থলী বুলিও জনা যায়। নেক্সট আমি 4টা ৰাষ্ট্ৰীয় উদ্যান নেক্সট পাৰ্টত আলোচনা কৰিম। আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।